বন্ধুসকল, মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এবাৰ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ ফালৰ পৰা অশেষ স্বাগতম থাকিল। বন্ধুসকল, মই আচলতে অসমৰ যিবিলাক শিক্ষিত যুৱক যুৱতী আছে সেইসকলক এটা মেছেজ দিবলৈ আহিছোঁ। বলক সেই মেছেজটো আমি শুনি লওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ। বন্ধুসকল, আচলতে মই বহুতৰ মুখত শুনা পাইছোঁ যে যিটো এই 2019-ৰ 10 নৱেম্বৰ তাৰিখত টেট হৈ গ'ল, মানে টেট এক্সামটো হৈ গ'ল, সেই টেট এক্সামটো বেয়া হ'ল বুলি তেওঁলোকৰ চিটেট আৰু অন্য কোনো যিবিলাক জবৰ কাৰণে এক্সাম আছে সেইবিলাক বাতিল কৰি দিছে, নিদিয়ে। কিন্তু বন্ধুসকল, মোৰ মতে এনেকুৱা ভাৱনা, এনেকুৱা চিন্তা বেয়া ধৰণৰ, এইবোৰ নিজৰ মূৰত আনাটো একদমেই বেয়া। বন্ধুসকল, মই আপোনালোকক এটা অনুৰোধ কৰোঁ যে এনেকুৱা বেয়া চিন্তা, বেয়া থিংকিংবোৰ মনৰ পৰা আঁতৰাই দিয়ক। কাৰণ এনেকুৱা চিন্তা বা ভাৱনাই আপোনাৰ বহুত ক্ষতি কৰিব, আপোনাক মৃত্যুৰ মুখত টানি লৈ যাব, আপোনাক বহুত তলত নমাই দিব। বন্ধুসকল, আপোনালোকৰ এটা উচ্চ পৰ্যায়ৰ বিবেক আছে, অইন জীৱতকৈ ওপৰত। আপোনালোকে কিয় এনেকুৱা কাম কৰি আছে? বন্ধুসকল, জীৱনত কেৱল এবাৰেই সুযোগ নাহে, সুযোগ আহে বহুতবাৰ। হয়তো কোনোবাই পায়, কোনোবাই নাপায়। বন্ধুসকল, এইবোৰ নকৰিব, মই আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ। কাৰণ এইবিলাক কৰাটো একদমেই ভুল হ'ব। মানুহৰ জীৱনত মানুহ আৰু অইন জীৱ, এই দুটাৰ মাজত বহুত যিটো ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। ইয়াৰ মূল হৈছে এটা উচ্চ পৰ্যায়ৰ বিবেক। আমি যদি আমাৰ বিবেক থকা স্বত্বেও এনেকুৱা কাম কৰোঁ, অইন জীৱ আৰু আমাৰ মাজত পাৰ্থক্যটো থাকিল ক'ত? নিশ্চয় নাথাকিল। বন্ধুসকল, আপোনালোকে নিজৰ ভৱিষ্যতৰ কথা ভাবি লওক আৰু এনেকুৱা চিন্তাবোৰ, যিবিলাক বেয়া চিন্তা আছে, এই চিন্তাবোৰ মনৰ পৰা একেবাৰে আঁতৰাই দিয়ক। তাৰপিছত আপুনি নিজে ভাবক আপোনাৰ জীৱনৰ যিটো পথ, সেইটো কিমান দূৰলৈ যায়। চাব, আপুনি বহুত ওপৰলৈ উঠিব পাৰিব। বন্ধুসকল, এয়া আছিল মোৰ মেছেজটো।